মই ভাবোঁ যে আমাৰ নিজৰ আদিবাসী মানুহে মন্ত্ৰী হৈ থাকক, নিজৰ আদিবাসী মানুহে MLA হৈ থাকক। কাৰণ আদিবাসী মানুহৰ যদি কিবা এটা প্ৰব্লেম হয়, বিধানসভাত মাত মাতিবলৈ কোনো এটা MLA নাথাকে। আজি আপোনালোকে চাওক, আজি যদি বেলেগ জাতিৰ যদি কিমান MLA আমি দেখা পাওঁ বিধানসভাত, তেওঁলোকৰ যদি কিবা এটা যদি জাতিৰ প্ৰব্লেম হয়, কিবা এটা প্ৰব্লেম হয়, তেওঁলোকে দাঙি ধৰে নিজৰ কথা বিধানসভাত। কিন্তু আমাৰ আদিবাসী মানুহৰ প্ৰব্লেম হ'লে সেই বিধানসভাত মাত মাতিবলৈ এটা MLA নাথাকে। তো মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ আদিবাসী মানুহে MLA হৈ থাকক, আমাৰ আদিবাসী মানুহে মন্ত্ৰী হৈ থাকক। আমি বেলেগ জাতিক কিয় ভোট দিম? আমি আমাৰ আদিবাসী মানুহক ভোট দি আমি আমাৰ আদিবাসী মানুহক MLA বনাম, আমি মন্ত্ৰী বনাম, যাতে আমাৰ দুখ বিপদৰ কথা সেই বিধানসভাত গৈ কিনে তেওঁলোকে দাঙি ধৰিব পাৰে। মই বেছি কথা নকওঁ। যদি এই কথাটো যদি আপোনালোকে একমত আছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু গোটেই আদিবাসী মানুহে এই ভিডিঅ'টো চাব আৰু ভোট দিয়াৰ আগতে 100 বাৰ ভাবি দিব। কাৰণ ইলেকশ্যনৰ টাইমত বেলেগ জাতিৰ মানুহ আমাৰ গাঁৱত আহিব, অমুক দিম তমুক দিম বুলি ক'ব, ইলেকশ্যনৰ পিছত দেখা নাপাবি তাক। একদম স্পষ্ট কথা এইটো। ইলেকশ্যনৰ সময়ত আমাৰ গাঁৱত আহিব বেলেগ জাতিৰ মানুহে, জাতি মানে কি যিকোনো মানুহ হ'ব পাৰে, আমাৰ আদিবাসী বাৰে যিকোনো মানুহ হ'ব পাৰে। তেওঁলোকে আমাৰ গাঁৱত আহিব, ক'ব কি অমুক দিম তমুক দিম, কিন্তু সেই ইলেকশ্যন জিকি যোৱাৰ পিছত সেইটো গাঁৱত মানুহ মৰিছে নে জিন্দাই আছে সেইটো খবৰ ল'বৰ কাৰণে তেওঁলোকে নাহিব। কিন্তু সেইকাৰণে মই ভাবোঁ আমাৰ আদিবাসী মানুহে MLA হ'ব লাগিব, আমাৰ আদিবাসী মানুহে মন্ত্ৰী হ'ব লাগিব। মই সেইটোৱে বিচাৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব।